আৰু তুমি জুবিন গাৰ্গৰ যদি মানে অসুস্থতাৰ কথাটো যিটো ক'লা তুমি মন কৰিবাচোন লাষ্ট অলপ বছৰৰ পৰা তেখেত হেল্থ কনচিয়াছ হৈছিল কিন্তু যেতিয়া সেই 2020 যে খুব বেমাৰ হৈছিল ন তাৰ পিছৰ পৰা তেখেতে কিন্তু নিজক লৈ কনচিয়াছ হৈছিলে মঞ্চত যেতিয়া কয় ন মোক 1 বজাত দেউতাই যাবলৈ কৈছে 1 বজাত দেউতাৰ ফোন আহিব আজিকালি মই খোৱা বোৱাটো ঠিক কৰিছো কমাইছো অলপ লাহে লাহে ঠিক হৈছিল তেওঁ বিচাৰিছিল মানে মোৰ লাগে মিছন চাইনা কাঞ্চনজংঘাৰ পাছত তেওঁ মানে লাগিছিলে যে মই আৰু অলপ কাম কৰিম ৰঞ্জু হাজৰিকা জুলুখনৰ ওপৰত চিনেমা বনাবলৈ তেখেতৰ মন আছিলে টাইগাৰ বুলি এখন বনোৱাৰ প্লেন কৰি আছিলে তেওঁ এইটো চাগে অনুভৱ কৰিছিলে যে অসমৰ মানুহক বা ইণ্ডাষ্ট্ৰিটোক জুবিন গাৰ্গক লাগিব মোক লাগিব গতিকে মই ভালে থাকিব লাগিব সেই মানুহখিনিৰ কাৰণে সেইটো তেখেতে বিচাৰিছিলে মানে এটা সময়ত হু কেয়াৰ্ছ হৈ গৈছিলে যি হবি যি মন যায় কৰিম তেনেকুৱা কিন্তু এইটো সময়ত মানুহজন ঠিক হৈছিলে চবতকে বেছি দুখ লগা কাৰণ সেইটোৱে যিটো সময়ত মানুহজন ঠিক হ'ল নিজেই ভাল হ'ম বুলি ভাবিলে মই স্বাস্থ্যটো মই ভালকে ৰাখিব বুলি নিজে যেতিয়া ভাবিলে তেতিয়াই মানুহজন নোহোৱা হৈ গ'ল